লাগিছে ৰ'ব দেই তো পালোহি তেতিয়া যাম আমি ফেক্টৰীলে তো পুনৰবাৰ স্বাগতম মোৰ চেনেল জান কলিতা তো ব'লক যাওঁ আজি ফেক্টৰীলে তো এতিয়া আমি ফেক্টৰীলে যাম তো ভিডিঅ'টো সকলোকে চাই থাকক তো আহকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক এতিয়া গাড়ী দৰ্জাখন মাৰি লৈছোঁ তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমি এতিয়া কলেজ পাইছোঁহি গৈ আছোঁ কলেজ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ ইয়াত মই কলেজৰ আমি ফেক্টৰী পাইছোঁ এতিয়া চাই থাকক ভিডিঅ'টো এইডালৰ যে দেখিছে এই গাড়ীখন উঠাই দিয়া হয় মানে কি হয় পাতটো কিমান ৱেইট আছে সেইটো চাই মানে এইডালত উঠাই দিলে সকলোৱে দেখিলে নিশ্চয় এয়া হৈছে গেটানী ফেক্টৰী চিনামৰাত আছে ফেক্টৰীটো চক এয়া চক আহি আছোঁ আমি এতিয়া এয়া চক মোৰ পিছফালে বহুত ডাঙৰ ডাঙৰ মেচিন আছে এইবোৰ দেখাম আজি চক এইবোৰ মেচিন কিমান ডাঙৰ ডাঙৰ বস্তাটো এনেকৈ ৰেলিঙত এনেকৈ গৈ আছে মানে কি হয় পাতৰ বস্তাটো এনেকৈ ৰেলিঙে এইবোৰে মেচিনৰ ৰুমলৈ পঠিয়ায় আৰু সেই মেচিনৰ ৰুমটোতে সেই চাহবোৰ মানে প্ৰস্তুত কৰে চক এতিয়া এইটো মেচিনৰ ৰুমলৈ লৈ যোৱা হৈছে চব মোৰ পিনে কেনেকুৱা মেচিন আছে কিমান ডাঙৰ ডাঙৰ মেচিন তো দেখাম মই কেনেকৈ চাহ বনায় চাই থাকক সকলোৱে ডাঙৰ ডাঙৰ মেচিন পূৰা এয়া চব ওপৰৰ পৰাই পানী চব
বটল দেখিলে কেনেকৈ মেচিনৰ সহায়ত এইবোৰ চাহ বনিলে আৰু এই চাহবোৰ ইয়াত পেকেটিং কৰা হয় বনি পিনি ইয়াত দি দিছে আৰু পেকেটিং কৰি দোকানত পঠিয়াব এয়া চাহকে আমি খাওঁ এয়া চব চাহ বনিয়ে গ'লে সকলোৱে দেখিলে ভিডিঅ'ত মই ইমানে মেচিনৰ ডাঙৰ শব্দ মই ভালকৈ ক'বই নোৱাৰিলোঁ তো দেখিলে সকলোৱে মেচিনৰ বহুত ডাঙৰ শব্দ সেই ভিতৰত মই একো ক'বই নোৱাৰিলোঁ তো এয়া চব ফেক্টৰীৰ বাহিৰত এয়া ফুল কৰিছে চব ফুলৰ খেতি কৰিছে এয়া ফেক্টৰীৰ বাহিৰত চব সেয়া ৰব পাত দিয়া দেখাম এয়া চক ইয়াতে এনেকৈ পাতবোৰ ঢালি দিয়া হয় আৰু এই পাতবোৰ মেচিনত দি দিয়া হয় চক আহিলোঁ ফেক্টৰী চেক্টৰী চাই এতিয়া যামগৈ আৰু তো বাই বাই গেটানী ফেক্টৰী পিছত লগ পাম বাই ফেক্টৰীটো বাই ফেক্টৰীকো টাটা এটা দিছোঁ আৰু পিছত আহিম আকৌ এদিন তো গেটানীক টাটা বাই বাই দি আজিলৈ ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব হ'ব দিয়ক তো আজিলৈ ইমানেই